যেন সকলোকে আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যনবোৰ ভালেই চলি আছে। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে কৰ্মব্যস্ততা ইমানেই বাঢ়িছে আৰু ইফালে ইফালে ইমান দৌৰি থাকিবলগীয়া হৈছে ল এণ্ড অৰ্ডাৰ ডিউটিৰ বাবে। সেইবাবে ভিডিঅ' দিব পৰা হোৱা নাই। আৰু আপোনালোকে যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিছে তেওঁলোকে জানেই চাগে, গম পাইছে মই ক'ত ক'ত দৌৰি থাকিবলগীয়া হৈছে ইলেকশ্যন ডিউটিৰ বাবে, তাৰপিছতে IPL ডিউটিৰ বাবে, তাৰপিছত এতিয়া গৈ আহিছোঁ কামাখ্যা ডিউটিৰ বাবে। চ' আৰু তাৰ বাহিৰেতো থানাৰ কাম থাকেই, কেছ থাকেই, ইয়াৰ সৰু সুৰা ল এণ্ড অৰ্ডাৰ থাকে। চ' সেইবাবে মেইনলি ভিডিঅ' দিব পৰা হোৱা নাই। আজি এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ আহিছোঁ। তাৰ আগতে এটা কথা কওঁ কি, এই ভিডিঅ'টো মই আগতে এবাৰ আপলোড দিছিলোঁ, যদিও মানে ভিডিঅ'ৰ কোৱালিটিটো ভাল নোহোৱাৰ বাবে মই ডিলিট কৰি দিলোঁ। পুনৰ দিম বুলি পিছত ভাবোঁতে মানে মই ডিউটিত যাবলগীয়া হ'ল, চ' দিয়া নহ'ল। চ' যিসকলে এজন দুজনে সেই ভিডিঅ'টো চাইছিলে যদি তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে। আপোনালোকে যদি চাইছে কোনো কথা নাই, স্কিপ কৰিব পাৰে। যিসকলে নাই চোৱা তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব। চ' দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি ভিডিঅ'টো আমি মূলকৈ আলোচনা কৰিম আমাৰ যিটো এক্সামৰ আগত যিটো ৰানিং, ধৰি লওক এক্সামৰ পৰা 2 মাহ 3 মাহ সিমান সময় যদি আছে বা এমাহ আছে, যদি সেই সময়ত আপোনালোকে কি কৰিব, ৰানিং কৰিব লাগে নে নালাগে, যদি লাগে কিমান কৰিব আৰু কি ধৰণে কৰিব, কিমানটো লেভেললৈকে বা আমাৰ কিমানটো ইণ্টেনচিটি কিমান ৰাখিব, আৰু সেই সময়ত আপোনালোকে বাকী ৰানিংটো কিমান সময় কৰিব লাগে, কিমান কৰিব নালাগে, সেইখিনি বস্তু গোটেইখিনি মই আজি ভিডিঅ'টো আপোনালোকক আলোচনা কৰিম। এই ভিডিঅ'টোৱে বহুত হেল্প কৰিব আপোনালোকক, যিহেতু এতিয়া এক্সাম পাইছেহি। আপোনালোকে বহুতৰ মই প্ৰশ্নৰ পৰাই এই ভিডিঅ'টো আপলোড কৰিবলৈ গৈছোঁ। বহুতৰ কনফিউজন আছিলে যে এতিয়া যিহেতু এক্সাম পাইছেহি, ৰানিংটো কণ্টিনিউ কৰিম নে নকৰিম, নে অফ কৰি দিম নে কি। চ' সেইখিনি বস্তু গোটেইখিনি আপোনালোকে ডিটেইলছত আজি গম পাব। চ' আহক প্ৰথম পইণ্টটো আলোচনা। চ' পোনপ্ৰথমে যদি আপোনালোকে মোক প্ৰশ্ন কৰে যে এক্সামৰ আগত ৰানিংটো কৰিম নে নকৰিম, চ' সেই প্ৰশ্নটোৰ উত্তৰ যদি মই দিব যাওঁ, তাত এটা ফেক্টৰ ডিপেণ্ড কৰিব, সেইটো হৈছে কি এক্সামলৈ কিমান দিন আছে। ধৰি লওক এক্সামলৈ 3 মাহ মান আছে বা 2 মাহ মান আছে, আপোনালোকে তেতিয়ালৈকে ৰানিংটো কণ্টিনিউ কৰিব পাৰে। তাতকৈ কম যদি ধৰি লওক এমাউণ্টকৈ কম আছে, আপোনালোকে তেতিয়া ৰানিংটো বন্ধ কৰিব পাৰে বা কৰিলেও কমকৈ কৰিব পাৰে। চ' সেইখিনি বস্তু মই কিমান কৰিব লাগে, কেতিয়া বন্ধ কৰিব লাগে, মই নেক্সট পইণ্টকেইটাত মই আলোচনা কৰিম। পোনপ্ৰথমে মই আপোনালোকক ক'ব লৈছোঁ যে এক্সামৰ আগত ৰানিংটো মানে কিয় লাগে আমাক। ৰানিংটো আমাক আপোনালোকে যদি এটা কথা মন কৰে চাব, আপোনালোকে যিদিনা ফিজিকেল এক্টিভিটি নকৰিব, যিদিনা ৰানিং নকৰিব, যিদিনা আপোনালোকে ফিল্ডলৈ নাযাব, সেইদিনা আপোনালোকৰ দেহটো হওক মনটো হওক, আপোনালোকৰ শৰীৰটো সিমান এটা ভাল লাগি নাথাকিব। আপোনালোকে যদি মন কৰে এই বস্তুটো চাব, তাৰ কাৰণটো কি, তাৰ কাৰণটো হৈছে কি আমাৰ ফিজিকেল এক্টিভিটিটোৱে আমাৰ কি হয়, আমাৰ এইটো ষ্ট্ৰেছটো আঁতৰাই ৰাখে। আমাৰ যিখিনি এক্সামক লৈ টেনশ্যন, আমাক যিটো লাইফক লৈ টেনশ্যন, আমাৰ কিবা এটা চাকৰি এটা লাগে, কিবা এটা জীৱনত সফল হ'ব লাগে, সেইখিনি লৈ আমাৰ যিখিনি টেনশ্যন আছে, যিখিনি ষ্ট্ৰেছ আছে, সেই বস্তুখিনি আমাৰ ৰানিংটোৱে আঁতৰাই ৰাখে। ৰানিং বুলিয়ে নহয়, যিকোনো ফিজিকেল এক্টিভিটি, য়োগা হওক, জিম যোৱা হওক, চাইকেলিং হওক, যিকোনো ফিজিকেল এক্টিভিটি, যেতিয়া ফিজিকেল এক্টিভিটিটো আমাৰ মানে কণ্টিনিউ হৈ থাকিব, আমাৰ সেই মেণ্টেল ষ্ট্ৰেছটো, আমাৰ যিটো প্ৰেছাৰটো, সেই বস্তুটো আমাৰ কেতিয়াও মানে নাথাকে বা থাকিলেও বহুত কমি থাকিব। চ' সেইবাবে আমি যদি বহুত আগতেই যদি ৰানিংটো বন্ধ কৰি দিওঁ, ধৰি লওক এতিয়া এক্সামলৈ ধৰি লওক 3 মাহ আছে, 4 মাহ আছে, সেই সময়ত যদি ৰানিংটো বন্ধ কৰি দিয়া হয়, তো কি হ'ব, আপোনালোকৰ যিটো মেণ্টেল যিটো ষ্ট্ৰেছ, যিটো প্ৰেছাৰটো, সেইটো বাঢ়ি যাব। আপোনালোকৰ পঢ়াক লৈ আপোনালোকৰ যিখিনি ষ্ট্ৰেছ আছে, আপোনাৰ এক্সামক লৈ, ৰিটেনটো লৈ যিখিনি ষ্ট্ৰেছ আছে, সেই ষ্ট্ৰেছখিনি আপোনালোকৰ বাঢ়ি যাব। আৰু সেই বাঢ়ি গ'লে আপোনালোকে কি হ'ব, আপোনালোকৰ পঢ়াত যিটো ফ'কাছ, যিটো আপোনালোকে দিব লাগে ফ'কাছটো, সেই বস্তুটো আপোনালোকে দিব নোৱাৰিব, মনোযোগটো দিব নোৱাৰিব। আপোনালোকৰ মেণ্টেল যদি ষ্টেটটো যদি ভাল নাথাকে, আপোনালোকৰ যদি মানসিক যদি কণ্ডিশ্যনটো যদি ভাল নাথাকে, আপোনালোকৰ যিখিনি পঢ়িছে সেই পঢ়াখিনিও আপোনালোকৰ ভালদৰে মগজত নোসোমাব, পঢ়িলেও আপোনালোকৰ মনত নৰব, তেনেকুৱা ধৰণৰ কথাবিলাক হ'ব। চ' সেইবাবে মই আপোনালোকক এইটোৱে ৰিকমেণ্ড কৰিম যে যদি ধৰি লওক এতিয়ালৈকে যিহেতু এক্সামৰ ডেট দিয়া নাই, আপোনালোকে এক্সামৰ ডেট নিদিয়ালৈকে এটলিষ্ট আপোনালোকে ৰানিংটো কণ্টিনিউ কৰি ৰাখক, ৰানিংটো ষ্টপ নকৰিব। আৰু যেতিয়া আপোনালোকে যেতিয়া ডেট পাব, ডেট পোৱাৰ পাছত যদি আপোনালোকে গম পাই যায় যে কিমান সময় আছে, চ' সেইখিনি কেনেকৈ কৰিব লাগে মই আপোনালোকক নেক্সট পইণ্টত কৰিম। চ' এতিয়া নেক্সট পইণ্টটো হৈছে কি, আপোনালোকে ৰানিংখিনি কিমান কৰিব। এই বস্তুটো মই দুটা পইণ্টত ভগাই ক'ম যে ধৰি লওক, প্ৰথমতে আপোনালোকক কৈছোঁ কি, ধৰি লওক আপোনালোকৰ এতিয়া এক্সামৰ ডেট দিয়াৰ পিছত আপোনালোকে গম পালে যে আপোনালোকৰ এক্সামলৈ এতিয়া মাত্ৰ 1.5 মাহ আছে বা 2 মাহ আছে, ঠিক আছে, এমাহতকৈ বেছি সময় আছে। তেতিয়া সেই সময়ত আপোনালোকে কি কৰিব পাৰে,
আপোনালোকে লাইট ৰানিং কৰিব পাৰে, ঠিক আছে। আপোনালোকে যদি দুবেলা আগতে ৰানিং কৰি আছিলে, আপোনালোকে দুবেলাটো বন্ধ কৰি দিয়ক, এবেলা কৰি দিয়ক। আপোনালোকে যদি আগতে যদি 1.5 ঘণ্টা 2 ঘণ্টা যদি প্ৰেক্টিচ কৰিছিলে, আপোনালোকে সেইটো যদি আধা ঘণ্টা 45 মিনিটলৈ লৈ আহক। আপোনালোকে যদি আগতে ফিল্ডত যদি ধৰি লওক অহা যোৱা সময়টো ইনক্লুড কৰি, আড্ডা মৰা সময়টো ইনক্লুড কৰি যদি আপোনালোকৰ 2 ঘণ্টাৰ পৰা 3 ঘণ্টা আপোনালোকে ফিল্ডত পাৰ কৰিছিলে, তেতিয়া আপোনালোকে সেইটো 40 মিনিট 45 মিনিটলৈ লৈ আনক। ৰানিংটো আপোনালোকে কিমান কৰক, যিমানটো ৰানিং কৰিলে আপোনালোকৰ পঢ়াত ভাগৰ নালাগে, পঢ়াটো হেম্পাৰ নহয়, সিমানটো লেভেললৈ ৰানিং কৰক। সেইটো আপোনালোকে নিজে গম পাব যে মই যদি ইমানটো দৌৰো মোৰ টোপনি আহে বা মোৰ পঢ়াত অলপ ভাগৰ লাগে। সেই বস্তুটো নোহোৱাকৈ আপোনালোকে ৰানিং কৰক। আপোনালোকে কি কৰিব পাৰে, আপোনালোকে ফিল্ডলৈ যাওক, গৈ পেলাই আপোনালোকে 5 মিনিট ৱাৰ্ম আপ কৰক, 5 মিনিট ৱাৰ্ম আপ কৰি আপোনালোকে 20 মিনিটমান দৌৰক। 20 মিনিটমান দৌৰি আপোনালোকে পুনৰ 5 মিনিটমান কুল ডাউন কৰক। কুল ডাউন কৰি আপোনালোকে 5 মিনিটমান 10 মিনিটমান আপোনালোকৰ লগৰকেইটাৰ লগত কথা পাতি অলপ চলপ আড্ডা মৰাটো মানে কি, এইটো অদৰকাৰী আড্ডাটোৰ কথা কোৱা নাই, যিটো পঢ়াৰ ৰিলেটেড যিখিনি আপোনালোকৰ ৰিভিজন হয়, কথা পতা হয়, এইটো সোধা সুধি হয়, সেইখিনি আড্ডা কথা কৈছোঁ। সেইখিনি কৰিলে কৰাৰ পিছত আপোনালোকে ঘৰলৈ গুচি আহক, আহি পিনি ফ্ৰেছ হৈ পেলাই আকৌ পঢ়াত ধৰক। চ' সেই বস্তুটো এনেধৰণে কণ্টিনিউ কৰিব পাৰে। এই বস্তুটোৱে আপোনালোকৰ কি লাভ কৰিব, প্ৰথম কথা হ'ল কি, আপোনালোকক যদি আপোনালোকে 1.5 মাহৰ পৰা 2 মাহৰ আগতেই যদি আপোনালোকে ৰানিংটো বন্ধ কৰি দিয়ে, আপোনালোকক কি কৰিব, আপোনালোকৰ ফিজিকেলটো মানে পুৰা জিৰ'লৈ গুচি আহিব। বুজি পাইছেনে? যদি ৰিটেন হোৱাৰ পিছতেই আপোনালোকক খুব সোনকালে 10 দিনমান 15 দিনমানৰ ভিতৰতে যদি আপোনালোকৰ যদি ৰানিংটো পাতি দিয়ে বা ফিজিকেলটো যদি পাতি দিয়ে ইণ্টাৰভিউটো, চ' আপোনালোকে তেতিয়া পুনৰ 0 পৰা ষ্টাৰ্ট দিব লাগিব। আপোনালোকৰ সেই বস্তুখিনি পুনৰ ইম্প্ৰুভ হওঁতে আপোনালোকৰ 15 দিনত আপোনালোকে 100% আনিব নোৱাৰিব। কিন্তু যদি আপোনালোকে যদি সেই বস্তুটো এমাহমান আগলৈকে যদি লাইটকৈ কণ্টিনিউ কৰি ৰাখে, বা 15 দিন মানলৈকেও পাৰে কৰোঁ বুলিলে কণ্টিনিউ যদি কৰি ৰাখিব পাৰে, তেতিয়া আপোনালোকে কি হ'ব, আপোনালোকে জিৰ'লৈ নাহে আৰু আপোনালোকৰ যেতিয়া আপোনালোকে পুনৰ ষ্টাৰ্ট দিব এক্সামৰ পাছত, আপোনালোকে আকৌ আপোনালোকৰ ইম্প্ৰুভমেণ্টটো সোনকালে গুচি আহিব। আপোনালোকে মানে যদি 30% 40% এফিচিয়েঞ্চি যদি আপোনালোকে এক্সামৰ ধৰি লওক মেক্সিমাম 15 দিনমান আগলৈকে যদি আপোনালোকে যদি কণ্টিনিউ কৰি ৰাখে, সেই বস্তুটো আপোনালোকৰ সেই মেণ্টেল ষ্ট্ৰেছটো আপোনালোকৰ আহিব নিদিব। যিটো পঢ়াৰ ওপৰত যিটো আপোনালোকে প্ৰেছাৰ থাকিব, যিটো ষ্ট্ৰেছ থাকিব, সেই বস্তুটো আহিব নিদিব, আৰু আপোনালোকৰ ফিজিকেলটো আপোনালোকৰ জিৰ'লৈ আহিব নিদিব। কিন্তু আপোনালোকে এই সময়ত কি কৰিব, আপোনালোকে লং জাম্পটো এভইড কৰিব। পৰাপক্ষত আপোনালোকে যেতিয়া ধৰি লওক 2 মাহ বা 3 মাহৰ আগত যদি আপোনালোকে প্ৰেক্টিছ কৰে, সেই সময়ত আপোনালোকে লং জাম্পটো এভইড কৰিব। কিয়নো লং জাম্পত আপোনালোকৰ ইঞ্জুৰি হোৱাৰ চান্স থাকে, আৰু ইঞ্জুৰি হ'লে কি হ'ব, আপোনালোকৰ ৰিটেনৰ আগলৈকে যদি আপোনালোকে ৰিকভাৰ নহয়, আপোনালোকে ৰিটেনৰ এপিয়াৰ হ'ব নোৱাৰিব, আৰু তাৰ আগতেও যদি ইঞ্জুৰি হৈ যায়, আপোনালোকে পঢ়াত ভালকৈ মন দিব নোৱাৰিব। চ' ইঞ্জুৰিটো বচাই ৰানিং কৰোঁতেও আপোনালোকে ইঞ্জুৰিটো বচাই ৰানিংটো কণ্টিনিউ কৰিব, আৰু লং জাম্পটো এভইড কৰিব। অ'কে, এতিয়া নেক্সট হৈছেগৈ আপোনালোকে ৰানিংটো বন্ধ কৰিব কেতিয়া, সেইটো মই আপোনালোকক কৈ দিওঁ। এইটো বস্তুটো একচুৱেলি পাৰ্চন টু পাৰ্চন ডিপেণ্ড কৰে যে কোনে কিমান দিনলৈ কণ্টিনিউ কৰিব পাৰে। কাৰোবাৰ যদি মন আছে, ধৰি লওক মই ৰানিঙত বহুত ভাল, কিন্তু মোৰ ৰিটেনটো বেয়া, মই পঢ়াত বেয়া, মোৰ এতিয়া অলপ ইম্প্ৰুভ কৰিব লাগে, ত' তেওঁলোকে মন গ'লে আপোনালোকে 3 মাহৰ আগতো বন্ধ কৰি দিব পাৰে ৰানিংটো। বুজি পাইছেনে? আৰু কিন্তু ধৰি লওক বহুত মানুহ পঢ়াত ভাল, ৰানিংটো বেয়া, তেওঁলোকে মই কোৱা ধৰণে ধৰি লওক এক্সামৰ ৰিটেনৰ আগত 15 দিন মানলৈকে আপোনালোকে ৰানিংটো কণ্টিনিউ কৰিব পাৰে, আৰু তাৰ পাছলৈকে আপোনালোকে ফ'কাছটো আপোনালোকে পঢ়াত লৈ আহক। ৰানিঙৰ কথা বাদ দিয়ক। সেই সময়ত আপোনালোকে বাহিৰত ঘূৰা চকা বাদ দি দিয়ক। বিয়া সবাহ পাৰ্টি আড্ডা ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ফেচবুক চব বাদ দি দিয়ক। কেৱল আপোনালোকে পঢ়াত ফ'কাছ কৰক। আপোনালোকে যিমান দিন প্ৰিপেৰেশ্যন কৰিলে সেইখিনি ৰিভিজন কৰাত মাথা মাৰক। কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিভিজন কৰক। আপোনালোকে যিমান পাৰে যিখিনি আপোনালোকে পঢ়িলে সেইখিনিৰ পৰা যাতে একো থাকি নাহে এক্সামত, আপোনালোকে সেই বস্তুটো ধ্যানত ৰাখি আপোনালোকে পঢ়া শুনাটো কৰক। সেই 15 দিন কমপ্লিট যিমান পাৰে আপোনালোকে খোৱা মানে শ্লিপিংটো আপোনালোকৰ, তাৰপিছত খোৱাটো খাদ্যটো সেইটো, আৰু বাকী আপোনালোকে হগা মোটা লেট্ৰিন বাথৰুম সেইখিনি বাদ দি কমপ্লিট আপোনালোকে যিমান পাৰে আপোনালোকে পঢ়াত লৈ আহক। মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ মই তেনেধৰণে কৰিছিলোঁ। মই 15-20 দিন আগলৈকে মই ৰানিং কৰিছিলোঁ। তাৰপিছতে মই কি কৰিছিলোঁ, সেই সময়ত মই কমপ্লিট যিহেতু টমটম চলাইছিলোঁ আগতে, যিসকলে মোক ফ'ল' কৰিছে আগৰ পৰা, টমটম চলোৱা বন্ধ কৰিছিলোঁ। বাহিৰলৈ যোৱা মেলাটো মই আগৰ পৰাই বাৰু কমেই আছিলে। ছ'চিয়েল মিডিয়া একেবাৰে মই বন্ধ কৰি দিছিলোঁ, আৰু যিখিনি মই নপঢ়িলোঁ সেইখিনি নাই, যিখিনি মই কভাৰ কৰিব নোৱাৰিলোঁ সেইখিনি নাই, কিন্তু যিখিনি মই পঢ়িলোঁ সেইখিনি কভাৰ কৰিলোঁ, সেইখিনিৰ পৰা যাতে একো মোৰ থাকি নাই, সেইখিনি মই একদম পুৰা ভালদৰে ৰিভিজন কৰিছিলোঁ।
সেই বস্তুটো সেই সময়ত তেনেধৰণে মানে কৰিছোঁ। চ' আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকক যদি মই এটা মোটামুটি চামাৰি দিব যাওঁ ভিডিঅ'টোৰ, আপোনালোকক মই এইটোৱে ক'ম যে ৰানিংটো আপোনালোকে যেতিয়ালৈকে ডেট নিদিয়ালৈকে আপোনালোকে ৰানিংটো কণ্টিনিউ কৰি ৰাখক। আপোনালোকে খালি এটা কাম কৰিব কি আপোনালোকে লং জাম্পটো এভইড কৰিব, যিহেতু এক্সামলৈ বেছি দিন নাই, তাৰ ইঞ্জুৰি হোৱাৰ চান্স আছে আপোনালোকৰ। ইঞ্জুৰি হ'লে ৰিকভাৰ হ'বলৈ সময় লাগিব, আপোনালোকৰ পঢ়াত হেম্পাৰ হ'ব, আপোনালোকে এক্সামত এপিয়াৰ হ'বও নোৱাৰিব পাৰে। চ' লং জাম্পটো এভইড কৰি আপোনালোকে ৰানিংটো কণ্টিনিউ কৰি ৰাখক। যেতিয়া আপোনালোকক এক্সামৰ ডেট দিব, ডেট দিয়াৰ পাছত যদি আপোনালোকে দেখে বোলে এমাহ আছে, 1.5 মাহ আছে আপোনালোকে, তেতিয়াও আপোনালোকে ৰানিংটো লাইট ৰানিং আপোনালোকে কণ্টিনিউ কৰিব পাৰে। যেতিয়ালৈকে 15 দিনমান থাকিব, এক্সামলৈ 15 দিনমান থাকিব, তেতিয়ালৈকে আপোনালোকে লাইট ৰানিংটো কণ্টিনিউ কৰিব পাৰে। তাৰপিছত যেতিয়া আপোনালোকৰ 15 দিনমান থাকিব, 15 দিনমান থকাৰ পাছত আপোনালোকে কমপ্লিটলি ৰানিংটো বন্ধ কৰি দিয়ক। আপোনালোকে ফিজিকেল এক্টিভিটি বন্ধ কৰি দিয়ক। আপোনালোকে ওলোৱা সোমোৱা ঘূৰা চকা চব বন্ধ কৰি দিয়ক। কৰি পেলাই আপোনালোকে কমপ্লিট ফ'কাছটো আপোনালোকে পঢ়াত দিয়ক। চ' আশা কৰোঁ আপোনালোকে কিবা নহয় কিবা শিকিবলৈ পাইছে ভিডিঅ'টোৰ পৰাও। যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব। চেনেলটোলৈ যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। মই যিমান পাৰোঁ ভিডিঅ' এতিয়া দিবলৈ চেষ্টা কৰিম। আৰু যদি ইনষ্টাগ্ৰামত আপোনালোকে মোক ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামতো আপোনালোকে ফ'ল' কৰিলেও মই তাত লাইভ আহোঁ। লাইভ আহি পেলাই মই তাত আপোনালোকক প্ৰশ্ন উত্তৰ দিওঁ কেতিয়াবা। চ' আপোনালোকে যদি ফ'ল' কৰা নাই মোক ফ'ল' কৰি ল'ব। আদিত্য বিষ্ণু বুলি আছে ইনষ্টাগ্ৰাম হেণ্ডেলটো। বাকী ভালকৈ থাকক, প্ৰিপেৰেশ্যন কৰি থাকক। ডেট কেতিয়া দিয়ে ঠিক নাই, কাৰণ এতিয়া বানপানীৰ বাবেও বহুতখিনি ক্ষতি হৈছে। আমাৰ চৰকাৰখন তাতো ব্যস্ত হৈছে। চিফ মিনিষ্টাৰ আমাৰ ডেইলি এইখিনি ৰেগুলাৰ অহা যোৱা কৰি আছে। জনতাৰ ডিউটি মই মাৰিয়ে আছোঁ। তাৰ মাজতে ভিডিঅ' এটা মই আপোনালোকক দিছোঁ। চ' ভালকৈ থাকক, ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। পুনৰ ভিডিঅ'ত সোনকালে লগ পাম। জয় হিন্দ, জয় অসম।